দেউতা আপোনাৰো যে কাম নাই কিয়া মানে এনেকুৱা এজন ফাটিচাৰ এজনক মোক লগত লগ কৰিবলৈ কাৰণে আপুনি দিছে ক'ত লৈ আহিলা মোক ইয়াত মোৰ দেউতাই ল'ৰা এজন চাইছে হয় কথা পাতিব আহিছো চাও কি হয় ঠিক আছে বলা ইয়াতে আছে ন ঠিক আছে ইয়াতে আছে ঠিক আছে মিস জাফরিন কওকচোন তুমি তোমাৰ দেউতাই পঠাইছে ন বহক ভাল খবৰ ভাল আপোনাৰ ভাল লাগি আছে মোৰ দেউতাই পঠাইছিলে আপোনাৰ কথাই কৈছিলে মিষ্টাৰ ৰয় হয় হয় মই যেনেকুৱা ভাবিছিলো তেনেকুৱা নহয় দেখোন আপুনি জানেনে মোৰ মান্থলি ফেশ্বনত কিমান লাগে মেকআপত আপোনাৰ ইনকাম কিমান মোৰ ইনকাম হয় আৰু 80-90 মান হয় 80-90 টো মোৰ আপোনাৰ ফেশ্বনতে যায়গৈ মেকআপৰ বস্তু লতে যায়গৈ মাহত হয় নেকি তেনেকুৱা ন হয় এক ছেকেণ্ড মোৰ দেউতাই কল কৰিছে ওকে জাফরিন এই মিস্টার রয় পালানে হয় লগ পাইছো কিন্তু দেউতা আপোনাৰো যে কাম নাইকিয়া এনেকুৱা এজন ফাটিচাৰ এজনক মোক লগ কৰিব দিছে মানে তেওঁৰ কোনো ৰেষ্টুৰেণ্টৰ মালিক হয় মানে মই যোনটো ৰেষ্টুৰেণ্টত আছো সেই ৰেষ্টুৰেণ্টখনৰ মালিক হয় হয় এই অনাৰ হয় ও অনাৰ হয় সি মান্থলি কমো 1.5 পৰা 2 লাখ টকা ইনকাম কৰে ও ওয়াও সিৰিয়াসলি ইমান টকা ইনকাম আছে দেখাতচোন নালাগে তেওঁ নহয় সি কৰে এনেকুৱা ইনকাম কৰে দেখাত নালাগিব পাৰে এনেইতো হেৰিটো ভাল বিজনেছটো ভাল তেওঁ আচ্ছা আচ্ছা ঠিক আছে দিয়ক হ'ব দেউতা ঠিক আছে দিয়ক মই ৰাখিছো তেনেহলে কথা পাতা সৰি ইটস ওকে মানে মই আপোনাৰ ৰং জাজ কৰিলো আপোনাক চাই পেলাই একচুৱেলি কি জানা মানে মই এনেকুৱা নেচাৰেল নৰ্মলে থাকি ভাল পাওঁ কোনো ফেশ্বন কৰি ভাল নাপাওঁ মই ড্ৰেছ এনেকুৱাই মই ভাল পাওঁ ঠিক আছে তুমি ৰং জাজ কৰিছা মই জানিছো তুমি ভাবিছা যে তোমাৰ মেকআপ খৰচা 90-80-90,000 মান্থলি ন সৰি মান্থলি কৈছা তুমি ন তুমি জানানে মোৰ ইনকাম কিমান ডেইলি কামাই ডেইলি ইনকাম কিমান সামথিং 90,000-95,000 ডেইলি তুমি ভাবিছা যে মই এক মাহত চাগে 80-90 কমাও তোমাৰ মেকআপ খৰচাই হৈ যায় 80-90 তুমি কৈছা ন এইটো তোমাৰ জাজটো ৰং হৈছে এইটো তোমাৰ জাজমেন্টটো ৰং হৈছে মই এনেকুৱা নেচাৰেল থাকি ভাল পাওঁ নৰ্মেল কাপোৰ এনেকুৱা ড্ৰেছতে মই ভাল পাওঁ মই এইটো মোৰ ভাল লাগে এই ড্ৰেছটো মোৰ হয় মোক দেউতাই এতিয়াহে ক'লে আৰু দ্বিতীয়তে কথা হ'ল কি তোমাৰ এইটো খৰচা কৈছে মোৰ দিন কামানি হৈছে 80-90 ডেইলি ইনকাম তেন্তে আমাৰ বিয়াৰ কথাটো আগুৱাব পাৰো তুমি মানুহৰ ড্ৰেছ চাই পেলাই জাজ কৰা বা পেনোৱা চাই পেলাই তুমি জাজ কৰা তিনি জেগাত তোমাৰ চইচটো মই মানে যেনেকে থাকে যেনেকে আপুনি ড্ৰেছ আপ কৰে মানুহৰ মই বুলি নহয় চবৰে তেনেকে হ'ব তেনেকে হ'ব কিন্তু সেইটো কাৰণেতো চৰি কৈছো আপোনাক তোমাৰ দেউতাকো কৈ দিবা যে লগ পাইছিলো আৰু এটা কথা কি তোমাক মই পচন্দ নহয় তুমি যিটো জাজ কৰিছা নহয় চাওক মানুহৰেতো এনেকা ৰং ডিচিছন আপুনি যেনেকে থাকে বা আপোনাৰ পেহনাৱাত মানে ময়ো তেনেকা হৈ গৈছিলো মই নেচাৰেল থাকি ভাল পাওঁ মানুহৰেতো বুজি পালা
সেইটোৱে আৰু তোমাৰ যিটো ফেশ্বনৰ কথা কৈছা এইটো মই মানুহৰেতো ভুল হয় মেইন কথা হৈছে তোমাক মই পচন্দ নহয় সৰি দেউতাক গৈ কৈ দিবা বিলটো পেমেন্ট মই কৰি দিম পেমেন্ট কৰিব নালাগে ঠিক আছে থ্যাংক ইউ खिलौनों की तरह दिल तोड़ জাফৰিন তেওঁৰ পোচাক দেখি পেলাই কিবা বেয়া মন্তব্য দিছা বেয়া লাগিছে সেইটো মোৰ ভুল হৈছে মই এনেকে মানুহক ক'ব নালাগিছিলে হয় সেইটো মোৰ ভুল হৈছে এতিয়া কি ঘৰলৈ যাবগৈ নে ব'লক